हेलो बंधुসকল আজি আমি আলোচনা কৰিম বৰ্গ এটা সংখ্যাৰ পৰা বৰ্গমূল কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে সহজ পদ্ধতিত আমি কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে কি এটা সংখ্যা যদি ডাঙৰ সংখ্যাবিলাক যে আছে ধৰক 625 এটা ডাঙৰ সংখ্যা ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ সংখ্যাবিলাক আছে যিবিলাক বৰ্গ সংখ্যা হয় সেইবিলাকৰ কি কৰিব লাগিব বৰ্গ যেতিয়া আমি ওলাম আগৰ নিয়ম মতে যদি কৰো তেতিয়াহ'লে কি হ'ব बहुत समय লাগিব কিন্তু এই বহুত সময় যদি আমি ইউজ কৰো পৰীক্ষাত তেতিয়াহ'লে আমাৰ কি হ'ব সময় এনে নষ্ট হৈ যাব সেই কাৰণে কি কৰিম আমি এই শর্টকাট এটিএম পদ্ধতি শিকিম এই পদ্ধতিৰ সহায়ত আমি কি কৰিম সেইবিলাকৰ বৰ্গমূল উলিয়াম চাওকচোন প্ৰথম কথা কি যে এই যে 1 ৰ বৰ্গ কি 1 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ কিমান 3 ৰ বৰ্গ হৈছে 9 4 ৰ বৰ্গ 16 এইবিলাক জাগতে লিখি দিছিলো এটা চাৰ্ট আছিল এই চাৰ্টটো মনত ৰাখিব লাগিব এতিয়া চাওক আমি কেনেকে সহজে আমি কি কৰিব পাৰো বৰ্গমূল উলিয়াব পাৰো হেতু এতিয়া ইয়াত শিকিম সব প্ৰথমতে এটা মই কৈ দিছো 7 9 2 1 এটাটা কি হয় বর্গ সংখ্যা হয় ইয়াৰ আমি বর্গমূল অলপ সময়ৰ ভিতৰতে কেনেকৈ কৰিব পাৰি হেতু চাও প্ৰথম কাম কি প্রথম কাম হইছে আমি ইয়ার যে 4টা বা 5টা বা 6টা যিমান সংখ্যক থাকক প্রথম হইছে আমি এবিলাক জোড়া বান্ধ দিলাম দুটো দুটাকে কেনেকে হ ফালৰ পৰা এই এটা জোড় আর এইটো এটা জোড় হল এটা এই বর্গ সংখ্যাটো যে আছে ইয়াত এককৰ ঘৰৰ অংক তাৰ মানে একেবাৰে হ ফালৰ যেটো অংক আছে সেইটো চাব লাগিব সেইটো কি আছে 1 1 তাৰ কি কৰিব এই 1 টো যে আছে এই 1 টো যে বর্গ সংখ্যাৰ 1 এতিয়া ইয়াৰ বর্গমূল কিমান হ'ব পাৰে 1 ৰ বর্গমূল হৈছে একক এই যে বর্গ সংখ্যা আছে এইবিলাকৰ এককৰ লগত মিলাব লাগিব এইটো এটা হয় আৰু কি হয় এইটো এটা হয় তাৰ মানে 1 এটা 9 এটা 1 আৰু 9 আছে এই 1 আৰু 9 ৰ ভিতৰত কোনটো একৰ স্থানত বহিব বর্গমূল ওলাওতে সেইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম চাই আছো এতিয়া চাওক এই 7 আৰু 9 যে আছে এই 7 আৰু 9 ৰ ভিতৰত 7 9 ৰ ভিতৰত এই 7 9 টো এইকেইটাৰ ভিতৰত কোনটোত পৰে তাৰ মানে কোন দুটাৰ ভিতৰত পৰে ইয়াত আছে 60 ধৰক ইয়াত আছে 49 আৰু ইয়াত আছে কি 64 গতে 49 আৰু 64 ৰ ভিতৰত কিন্তু এটো নপৰে কোনটোৰ ভিতৰত পৰিব এই 64 আৰু 81 এই 64 আৰু 81 ৰ ভিতৰত পৰিব 79 গতিকে এই 64 আৰু 81 আছে এই 64 81 এর ভিতর এই যে সৰুটো আছে 8 এই 8 আছে কি এই দুটাৰ ভিতৰত সৰু এইটো আমি ইয়াত লিখিলাম 8 লিখি লৈছো না ইয়াৰ যেটো 64 ৰ যেটো বৰ্গমূল এইটো লিখি লৈছো কিয় এই 79 টো এই দুটাৰ মাজত গতি এইটো মই লিখি লৈছো ফাৰ্স্ট টাইম এইটো কি কৰাৰ পিছত তাৰ পিছত কি কৰিম ইয়াৰ পিছত আমি যে এককৰ সংখ্যাটো আমি বহাম 1 বা 9 যিকোনো এটা এইটো কোনটো বহাম সেইটো আমি নিৰ্ধাৰণ কৰিব লাগিব এটি কেনেকৈ নিৰ্ধাৰণ কৰিম চাওক এতিয়া 79 টো এইটোৰ কাষত না বলে এইটোৰ কাষত কাষত মানে দূৰত কিমান ডিসটেন্স তাৰ মানে ধৰক ইয়াত আছে 64 65 66 67 68 69 70 তাৰ পিছত আৰু 9 বহুত ডিসটেন্স আছে কিন্তু 79 ৰ পৰা 81 কিমান 80 81 গতিকে 2 পাৰ্থক্য গতিকে আমাৰ এইটোৰ হে কাষত কোনটো এই 79 to 81 ৰ কাষত তাৰ মানে কি এই দুটাৰ ভিতৰত ডাঙৰটোৰ কাষত গতিকে এই 1 আৰু 9 ৰ ভিতৰত ডাঙৰ কোনটো 9 গতিকে এই ইয়াত হৈ যাব আপোনাৰ 9 গতিকে আপোনাৰ এইখিনিৰ বৰ্গ সংখ্যা যে আছে এই বৰ্গ সংখ্যাটোৰ বৰ্গমূল হ'ল গৈ আমাৰ কিমান 89 হলনে এতিয়া চাও আৰু এটা সহজ কথা চাইলত লিখি দিছো ধৰক ইয়াত যে 1 আছে এই 1 ৰ কাৰণে যে আমি কোনটো কোনটো বিচাৰিব লাগিব 1 আৰু 9 যে বিচাৰিলো এই তেনেকে এটা লিষ্ট বনাই দিছো চাও প্ৰথমতে 1 এই 1 ৰ কাৰণে আমি কি কৰিব পাৰো 1 ৰ কাৰণে কোনটো কোনটো এইটো আৰু এইটো তাৰমানে এইটো আৰু এইটোৰ বৰ্গমূল কিমান 1 আৰু 9 গতিকে 1 আৰু 9 ৰ কাৰণে 1 আৰু 9 পাম তাৰ কাৰণে 1 ৰ কাৰণে 1 আৰু 9 এই 1 ৰ কাৰণে তাৰ পিছত 2 নাই চাওক এককৰ ঘৰত ইয়াত 2 আছে নেকি নাই 3 আছে নেকি নাই 4 আছে ক'ত এইটো এটা
এইটো এটা গতিকে 4 পাম কাৰ কাৰণে 4 পাম আমি 2 আৰু 8 ৰ কাৰণে তাৰমানে যদি এককৰ ঘৰত এইটোত 4 আছে এইটোৰ এককৰ ঘৰত 4 আছে গতিকে 2 আৰু 8 হ'ব 4 2 আৰু 8 আমি পাম বৰ্গমূল 2 8 কাৰ কাৰণে পাম 4 ৰ কাৰণে যেতিয়া ইয়াত 4 থাকিব তেতিয়া আমি ইয়াত লিখিম 2 আৰু 8 যেতিয়া 1 থাকিব 1 আৰু 9 লিখিম তাৰপিছত 4 থাকিলে এতিয়া 5 ৰ কাৰণে 5 নিজেই কাৰণ এই আছে চাই লওক ইয়াত আছে 5 গতিকে ইয়াত 5 আছে যে 5 ৰ কাৰণে 5 যেতিয়া ইয়াত 5 থাকিব তেতিয়া অকল 5 আহিব এতিয়া 6 নাই 6 আছে 6 কাৰ আছে এয়া 6 4 ৰ কাৰণে আৰু 6 আছে ক'ত এয়া গতিকে 6 আছে আপোনাৰ 4 আৰু 6 ৰ কাৰণে 6 তাৰপিছত 7 নাই 8 নাই 9 আছে 9 ক'ত আছে এয়া 3 কাৰণে আছে আৰু 3 কাৰণে আছে আৰু 7 ৰ কাৰণে আছে গতিকে এইটো সহজে মনত ৰাখাৰ কাৰণে লিখিছো কি যেতিয়া আমাৰ যেটো আমাৰ বৰ্গ সংখ্যাটো থাকিব তাত যদি 1 আহে তেতিয়া আমি ইয়াত লিখিম 19 যদি 4 আহে ইয়াত যদি 4 আহে ইয়াত 4 আহিলে এই 4 পৰিৱৰ্তে আমি ইয়াত লিখিম কি 2 8 5 আহিলে ডাইৰেক্ট 5 6 আহিলে 4 9 ইয়াত লিখিম 9 আহিলে 3 আৰু 7 লিখিম এতিয়া এইটো হয় লৈ আমি অংকবিলাক কৰো বন্ধুসকল আৰু এটা এতিয়া সংখ্যা পাম এটা কি চাও 5 7 6 ইয়াত কিন্তু তিনটা অংক আছে ন এটা তিনটা অংক আছে এই আগৰ দৰে কি কৰিম সফলৰ পৰা জোৰা বান্ধি লম এইটো এটা এইটো অকলে থাকি গল এতিয়া 7 6 ৰ একক ঘৰত কি আছে 6 আছে এতিয়া একক ঘৰত যেতিয়া 6 থাকিব কি লিখিব লাগিব 6 এইটো তাৰ ইয়াৰ পৰা চাব পাৰি একক ঘৰত 6 থাকিলে এইটো আৰু এইটো গতিকে 4 আৰু 6 একক ঘৰত 6 থাকিলে 4 আৰু 6 লিখিম এতিয়া এই দুটাৰ ভিতৰত একক ঘৰত যিকোনো এটাহে আহিব এতিয়া চাম কিমান 5 এই 5 টো কাৰ মাজত আছে 5 টো আছে গৈ এই দুটাৰ মাজত আছে 5 4 আৰু 9 ৰ মাজত কি আছে 5 আছে গতিকে এই দুটাৰ ভিতৰত ওপৰটো বা সৰুটো হ'ব কিমান 2 এতিয়া এই 4 আৰু 6 ৰ ভিতৰত কোনটো হ'ব এটা আমি নিৰ্ণয় কৰিব লাগিব কেনেকৈ 4 আৰু 6 ৰ মাজত কোনটো হ'ব চাও ইয়াত আছে 5 ইয়াত আছে 4 আৰু 9 ৰ ভিতৰত কোনটোৰ ওচৰত গতিকে 5 টো আছে 4 ৰ ওচৰত নে কি কয় না 9 ৰ ওচৰত 5 আৰু 4 ৰ মাজত ডিসটেন্স নাই 1 হয় আকৌ 9 ৰ ভিতৰত কিমান ডিসটেন্স 4 ডিসটেন্স গতিকে এইটো হ'ব কি 4 ডিসটেন্স এইটো 4 ৰ ওচৰত গতিকে এইটো যদি ওচৰত হয় তাৰমানে সৰুটোৰ ওচৰত তাৰ ওপৰত সৰুটোৰ ওচৰত মানে কি ওপৰটোৰ ওচৰত গতিকে ওপৰটোত যাব গতিকে এইটো আহিব এইয়া বুজি পালে না নাই এই 4 টো আমি কি লৈছো 4 টো এই কাৰণে লৈছো যেহেতু আমাৰ এই দুটাৰ ভিতৰত 5 টো এই ওপৰটোৰ কাষত ওপৰটোৰ ওচৰত ডিসটেন্সটো কম এই দুটাৰ মাজত পাৰ্থক্য বিয়োগ কিমান বিয়োগ কৰিলে কিমান হ'ব মাত্ৰ 1 আৰু এই দুটা বিয়োগ কৰিলে কিমান হ'ব 5 ৰ পৰা 4 যদি 9 ৰ পৰা যদি 5 বিয়োগ দিয়া যায় 4 হ'ব কিন্তু 5 ৰ পৰা 4 বিয়োগ দিলে মাত্ৰ 1 হ'ব গতিকে এইটোৰ কাষত মানে ওপৰটোৰ কাষত মানে সৰুটোৰ কাষত মানে এই যে ওপৰটো ইয়াত হৈ যাব হলনে এতিয়া আৰু এটা এক্সাম্পল লৈ আপোনালোকক লাষ্ট বুজাই দিছো বন্ধুসকল আৰু এটা এক্সাম্পল দিছো সংখ্যাটো লিখি লওক 1 4 4 1 4 4 4 এইটো আগৰ দৰে কৰিম চাওক কি কৰিব ফাৰ্স্ট কাম কি আমি সফলৰ পৰা জোৰ বান্ধি লম হলে এতিয়া চাওক তাৰপিছত এককৰ ঘৰত কি আছে 4 আছে এককৰ 4 কাৰ আছে এইটো আছে আৰু এইটো আছে ইয়াত চাওক 2 আৰু 8 হ'ব ইয়াৰ পৰা চাই হ'ব এককৰ ঘৰত কি আছে 4 আৰু 4 এই দুটা কি আছে 2 আৰু 8 গতিকে এই 2 আৰু 8 ৰ যিকোনো এটা
বৰ্গমূল যেটো আমাৰ হ'ব ইয়াত বৰ্গমূলটো যে হ'ব ইয়াত এই বৰ্গমূলৰ কি কৰিব লাগিব এককৰ ঘৰত এই দুটাৰ ভিতৰত যিকোনো এটা বহাব লাগিব কেনেকৈ বহাম এতিয়া এইটোৰ কাম এতিয়া চাওক ইয়াত 14 যে আছে 14 এইকেইটাৰ ভিতৰত কোনটোৰ মাজত আছে চাওকচোন ইয়াত আছে 16 to 25 ৰ মাজত নাই নাই 4 আৰু 9 ৰ মাজত নাই কাৰ মাজত আছে 9 আৰু 16 ৰ মাজত আছে কি 14 টো এই দুটাৰ মাজত আছে কি 14 গতে 9 আৰু যেহেতু 16 ৰ মাজত আছে গতিকে আমি ইয়াত 3 বহাই দিব লাগিব কিয় এই দুটাৰ ভিতৰত এইটো সৰু এই সৰুটো ইয়াত বহাই ফাৰ্স্ট টাইম বহাই দিবই লাগিব মাছ তাৰ পিছত ইয়াত সোঁফালে 2 আৰু 8 ৰ যিকোনো এটা যে হ'ব এতিয়া কোনটো হ'ব সেইটো ঠিক কৰিম ইয়াত কেনেকৈ ঠিক কৰিম চাও 2 আৰু 8 ৰ ভিতৰত এতিয়া এই 14 to 8 ৰ কাষত না 8 ৰ কাষত 14 15 16 আহি গ'ল এতিয়া 9 হলে 10 11 13 14 এটা 14 ৰ পৰা 9 বিয়োগ কৰকচোন কিমান হয় ইয়াত হয় 5 আৰু ইয়াত হয় আপোনাৰ 16 to 14 16 ৰ পৰা 15 14 14 বিয়োগ কৰিলে কি হয় 2 গতিকে এইটোৱে সৰু হয় কাৰণ ইহঁতৰ মাজত ডিসটেন্সটো কম গতিকে কি হ'ব ইয়াত 8 ৰ কাষত যেহেতু 8 ৰ কাষত 14 to 16 ৰ কাষত মানে ডাঙৰটোৰ কাষত গতি এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 8 টো ডাঙৰ গতিকে ইয়াত 8 টো আহি যাব বুজি পালে না গতিকে এই সংখ্যাটো হ'ব গৈ 144 4 ৰ বৰ্গমূল এইটো হ'ব কি বৰ্গ এইটো বৰ্গ এইটো হ'ব আমাৰ কি বৰ্গমূল এই সংখ্যাটোৰ এইটো হৈছে কি আমাৰ বৰ্গমূল বুজি পালে না এনেকৈ কি কৰিব লাগিব বৰ্গমূল কৰিব লাগিব বন্ধুসকল আৰু এটা লাষ্ট এক্সাম্পল দিছো এইটো চাই লওক হা এইটো চাই বহুত কিছু পাব 3 1 3 6 এটা সংখ্যা দিছো এইটো কি কৰিম আগৰ দৰে জোৰ কৰি দিছো জোৰ এটা লাষ্টত আছে কি 6 এটা আমি এটা সব ইয়াত কিন্তু তিনিটা স্টেপ আছে হা এই তিনিটা স্টেপ কি কি আছে তিনিটা স্টেপ আছে ইয়াত আছে 6 ইয়াত আছে কিমান 31 এটা ফার্স্ট কাম হৈছে কি আমাৰ ফার্স্ট কাম হৈছে কি এককৰ ঘৰত যেটা আমাৰ সংখ্যাটো আছে এই সংখ্যাটো চাই আমি কি কৰিম এই দুটা সংখ্যাৰ পৰা দুটা সংখ্যা বা এটা সংখ্যা যে হ'ব সেইটো লিখি লম ইয়াত আছে 6 যদি 6 হয় গতিকে 4 আৰু 6 আহি যাব 4 আৰু 6 আহি যাব এইটো হৈছে আমাৰ প্ৰথম কাম এককৰ ঘৰত যেটো আমাৰ সংখ্যা দুটা হ'ব এই দুটা নিৰ্ণয় কৰাটো হ'ব আমাৰ প্ৰথম কাম 4 আৰু 6 এতিয়া সেকেন্ড নম্বৰ কাম কি আমাৰ সেকেন্ড নম্বৰ কাম হৈছে দহকৰ ঘৰত এটা হৈছে এককৰ ঘৰত দুটা সংখ্যা নিৰ্ণয় তাৰপিছত দ্বিতীয় নম্বৰ কাম কি এইবাৰ সেকেন্ড নম্বৰ কাম হৈছে আপোনাৰ সেকেন্ড নম্বৰ কাম হ'ব এই দহকৰ সংখ্যা যে দহকৰ ঘৰত আছে দহকৰ ঘৰত যেটো সংখ্যা হ'ব এই সংখ্যাটো নিৰ্ণয় যে দহকৰ ঘৰৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ আমি কি কৰিব 31 যে আছে এই 31 টো কোনটোৰ মাজত আছে 31 টো এই 25 আৰু 36 যে আছে 25 আৰু 36 ৰ মাজত আছে গতিকে এই দহকৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ গ'লে আমি কি কৰিব লাগিব 25 আৰু 36 ৰ মাজত আছে যেহেতু গতিকে কি হ'ব এইটোহে হ'ব কাৰণ এই দুটাৰ ভিতৰত সৰু কোনটো 5 গতিকে ইয়াত আহি যাব 5 ইয়াত লিখিব লাগিব কি সেকেন্ড নম্বৰ কাম হৈছে দহকৰ ঘৰৰ সংখ্যা নিৰ্ণয় হয়নে এটা আমাৰ সেকেন্ড নম্বৰ কাম হৈ গ'ল এটা থাৰ্ড নম্বৰ কামটো আমাৰ থাকিব গ'ল কি এই এককৰ ঘৰৰ সংখ্যা দুটা যে আছে দুটাৰ পৰা এটা বাছি ল'ব লাগিব এই দুটাৰ পৰা আমি এটা বাছিম কেনেকৈ বাছিম সেইটোহে মেইন কথাটো লাষ্ট এই 31 যে আছিল কাৰ মাজত এই দুটাৰ মাজত যে আছিল এই দুটাৰ ভিতৰত কোনটোৰ কাষত আছে 31 কাৰ কাষত হ'ব আমাৰ চাওক 31 ৰ পৰা 35 বিয়োগ কৰিলে হয় ইয়াৰ পৰা এইটো ডিসটেন্স হয় আমাৰ 6 আকৌ এইটোৰ পৰা এইটো ডিসটেন্স কিমান 36 ৰ পৰা যদি আমি 31 বিয়োগ কৰিম 5 গতিকে এইটো ডিসটেন্স হৈছে 5 গতিকে আমাৰ ডিসটেন্স কাৰ বেছি এইটোৰ বেছি কিন্তু কম কাৰ এই 36 ৰ তাৰ মানে এই 36 ৰ ওচৰত যেহেতু তাৰ মানে ডাঙৰটোৰ ওচৰত যেহেতু এই দুটাৰ ভিতৰত ডাঙৰ এইটো গতিকে ডাঙৰটোৰ ওচৰত যেহেতু এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ গতিকে এই 6 টো আহিব আমাৰ ইয়াত গতিকে আমাৰ
এককৰ ঘৰৰ স্থানটো আমাৰ ফিল আপ হৈ গ'ল। গতিকে এই তিনিটা কাম হৈছে আমাৰ এটা বৰ্গমূল নিৰ্ণয় কৰা যিটো আমাৰ সহজ পদ্ধতিটো আছে এই পদ্ধতিটোত। গতিকে আৰু এটা লাষ্ট কথা আমি মনত ৰখা দৰকাৰ, সেইটো হৈছে কি যে শূন্যৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এটা সংখ্যাত যদি শূন্য কিমানটা আছে সেইটোৰ ওপৰত ভিত্তি কৰি অকল যদি শূন্যই থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰি বৰ্গমূল নিৰ্ণয় কৰিব পাৰি। এইটো কেনেকৈ পাৰি সেইটো ইয়াৰ পিছত চাব। এতিয়া এটা সংখ্যা লওঁ, সংখ্যাটো ধৰক এনেকুৱা এটা সংখ্যা ল'ম য'ত শূন্য আছে কিন্তু শূন্যটো কি হ'ব যুগ্ম সংখ্যক শূন্য, তাৰমানে 2টা বা 4টা 6টা 8টা 10টা এনেকুৱা সংখ্যক যেতিয়া শূন্য থাকিব তেতিয়া আমি কেনেকৈ কৰিম সেইটো চাওঁ। ধৰক 1600 1600 কেইটা শূন্য আছে 2টা শূন্য আছে। এতিয়া আমি এই শূন্যবিলাকক কেয়াৰ নকৰি যিখিনি শূন্যৰ বাহিৰ আছে সেইখিনি ফাৰ্ষ্ট কৰি ল'ব লাগিব। 16 এইখিনিত কিমান আছে, এইখিনিত 16 আছে, 16ৰ বৰ্গমূল কিমান 4, এইটো লিখি লওক। তাৰপিছত কিমানটা শূন্য আছে 2টা শূন্য, গতিকে 2টা শূন্য থাকিলে আধা সংখ্যক শূন্য ইয়াত লিখিব, আধা সংখ্যক। যদি 4টা থাকে তেতিয়াহ'লে 2টা, 8টা থাকিলে 4টা, 16টা থাকিলে 8টা, গতিকে যিমান সংখ্যক শূন্য থাকিব তাৰ আধা কেঞ্চেল হৈ যাব মনে মনে, এই তেনেকুৱা কথা। ইয়াত আছে 2টা শূন্য, গতিকে ইয়াৰ আহি যাব কেইটা এটা শূন্য আহি যাব। এয়া 14 হৈ গ'ল আপোনাৰ, এই সংখ্যাটোৰ বৰ্গমূল হ'ল আপোনাৰ 14। চাওক কথাটো একেবাৰ কি যিখিনি আমাৰ বৰ্গমূল হ'ব এনেই সেইটো আগত লিখি ল'ম, তাৰপিছত শূন্য যিমান থাকিব তাৰ কি হ'ব 2টা থাকিলে এটা হ'ব, এই তেনেকুৱা কথা। ইয়াত আছে 2টা শূন্য হৈ গ'ল কিমানটা এটা শূন্য। এতিয়া আৰু চাওক 25 ইমান, ইয়াত কেইটা শূন্য আছে 4টা শূন্য আছে, 3টা শূন্য হ'লে কিন্তু নহ'ব, এইটো নিয়ম 4টা শূন্য হৈছে এইটো নিয়ম হৈ যাব। এতিয়া 25 বৰ্গমূল কিমান 5, তাৰপিছত 4টা শূন্য পৰিৱৰ্তে কিমান হ'ব 2টা শূন্য হ'লনে, এইটো নিয়ম। এতিয়া চাওক কওকচোন 100 যে আছে মান 100ৰ বৰ্গমূল কিমান, 100ৰ বৰ্গমূল কিমান হ'ব 1ৰ বৰ্গমূল কিমান 1, 2টা শূন্যৰ পৰিৱৰ্তে এটা শূন্য। এইটো আগৰ যে ফাৰ্ষ্ট টাইম যিটো নিয়ম আছে সেই নিয়মমতে যদি কৰে 10 × 10 কিমান হয় 100, গতিকে তেনেকুৱাও হৈ যায়, কিন্তু এই নিয়ম প্ৰয়োগ কৰি দিছোঁ হৈ গ'ল। এনেকৈ যিমান ডাঙৰ বৰ্গ সংখ্যা যদি হয় তাৰপিছত যদি যুগ্ম সংখ্যক যদি শূন্য দিয়া হয় তেতিয়াহ'লে তাৰো বৰ্গমূল ওলোৱা যাব। যিটো আমাৰ বৰ্গ সংখ্যা থাকিব সেইটোৰ বৰ্গমূল ওলাই ল'ম আৰু যিমান সংখ্যক শূন্য হ'ব তাৰ আধা সংখ্যক শূন্য বহাই দিম, হৈ যাব। গতিকে আমাৰ বৰ্গ যিবিলাক আছিল বৰ্গ সংখ্যা তাৰ পৰা আমি বৰ্গমূল উলিওৱা হৈ গ'ল। কিন্তু এইটো এটা কথা মনত ৰাখিব, এইটো কিন্তু যিমানবিলাক এই নিয়মটো আছে এই নিয়মটো যিমানবিলাক আমাৰ বৰ্গ সংখ্যা আছে সেইবিলাকৰ ক্ষেত্ৰতহে হ'ব, কিন্তু বৰ্গ সংখ্যা যদি নহয় তেতিয়াহ'লে এইটো নিয়ম প্ৰযোজ্য নহ'ব। ধৰক আপুনি যদি কয় এতিয়া যদি এটা বৰ্গ সংখ্যা ধৰক 623, এইটোতো এটা বৰ্গ সংখ্যা নহয়, তেতিয়াহ'লে কি হ'ব এইটো ক্ষেত্ৰত নহ'ব, এই তেনেকুৱা ক্ষেত্ৰত। এতিয়া ইয়াৰ পিছত যে আমি ভিডিঅ' বনাম ইয়াত কি হ'ব এইবিলাক বৰ্গ সংখ্যাৰ ওপৰত যিবিলাক প্ৰশ্ন আহিব পাৰে সেইবিলাকৰ বিষয়ে পৰৱৰ্তী আলোচনা কৰিম। ধন্যবাদ।